নমস্কাৰ প্ৰিয় দৰ্শক আজি আপোনালোকক মেডিবাৰ্টাৰ দেৱী অনুষ্ঠানলৈ স্বাগতম জনাইছো মই ধঞ্জিতাই আজি নৱমী পূজাৰ দিনাখনে সকলোকে দুৰ্গা পূজাৰ অশেষ শুভেচ্ছা জনালো আজি আমাৰ মাজত আছে ডক্টৰ উষা শৰ্মা বাইদেউ তেখেত গুৱাহাটী মেডিকেল কলেজৰ পেথলজি ডিপাৰ্টমেণ্টৰ প্ৰফেচৰ তেখেতে সাইটো পেথলজিৰ ওপৰত PhD লাভ কৰিছে আজি তেখেতে আমাক মেডিবাৰ্টাৰ দেৱী অনুষ্ঠানৰ জৰিয়তে আমাক মহিলাৰ স্বাস্থ্যৰ বিষয়ে কিছু কথা কব আহক আমি তেখেতৰ পৰা জানি লওঁ স্বাস্থ্যৰ সম্পৰ্কে কিছু কথা নমস্কাৰ ধন্যবাদ ধঞ্জিতা ময়ো এই সেগতে সমগ্ৰ ৰাইজৰ লগতে তোমালোকৰ মেডিবাৰ্টাৰ সমূহ সদস্যলৈকে শাৰদীয় সম্ভাষণ আগবঢ়ালো অসমৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত তোমালোকৰ এই মেডিবাৰ্টাই যি এক যোগাত্মকাৰী অভিযান আৰম্ভ কৰিছে মই আশা কৰোঁ ই এক সফল হ'বই আৰু অসমৰ স্বাস্থ্য ৰক্ষাৰ ক্ষেত্ৰত ইয়াক বলিষ্ঠ ভূমিকা পালন কৰিব বুলি মোৰ মেডিবাৰ্টাৰ দেৱী অনুষ্ঠানটোত আলোচনা কৰিবলৈ ওলাইছোঁ মহিলাৰ এক বিশেষ গুৰুত্বপূৰ্ণ বিষয় এটা লৈ এয়া হ'ল মহিলাৰ স্ৰাৱজনিত সমস্যা প্ৰায় সকলো মহিলাই জীৱনৰ কালছোৱাত এই সমস্যাত এবাৰ নহয় এবাৰ ভোগেই গতিকে আমি জানো আহকচোন স্ৰাৱ মানেনো কি আৰু কেনেকুৱা স্ৰাৱ হ'ল এয়া যৌনাংগৰ আৱৰণসমূহত থকা কিছুমান গ্ৰন্থিৰ পৰা ওলোৱা ৰস বিশেষ এই যৌন ৰসসমূহে যৌনাংগৰ আৱৰণসমূহ সেমেকা কৰি ৰাখে আৰু ই এক স্বাভাৱিক প্ৰক্ৰিয়া আৰু সাধাৰণতে ইয়াৰ পৰিমাণ হ'ল আধা চামুচৰ পৰা 1 চামুচ মানলৈ যদি পৰিষ্কাৰ বা চাফা পানীৰ দৰে পনীয়া বা স্বচ্ছ বা কেতিয়াবা ই মিউকইড বা হেঙুনীয়া ধৰণৰো হ'ব পাৰে আৰু ই এক স্বাভাৱিক বুলিয়ে ভাবিব লাগিব কেতিয়াবা ইয়াৰ পৰিমাণ বেছি হ'ব পাৰে কম বেছি হ'ব পাৰে কাৰণ বয়স অনুপাতে এই যৌন ৰসৰ পৰিমাণৰ যি এক প্ৰক্ৰিয়া সিক্ৰেশ্যনৰ প্ৰক্ৰিয়া ই এক বিভিন্ন বয়সত বিভিন্ন ধৰণৰ হয় যেতিয়া আপোনাৰ ঋতুমতী হোৱাৰ পিছৰ পৰা মানে সন্তান মানে ৰিপ্ৰডাক্টিভ আৰু অস্বাভাৱিক হ'বৰ কাৰণে কি ধৰণৰ কেটেগৰীত পৰিলে আমি অস্বাভাৱিক বা আমি সাৱধানতা অৱলম্বন কৰাৰ সময় আহি পৰিছে সেই কথা আমি গম পাম সেই বিষয়ে আমি আলোচনা কৰিবলৈ আমি 5টা ভাগত আমি এই যৌন ৰসসমূহক ভগাই ল'ব পাৰোঁ প্ৰথমতে আমি ক'লোঁ যে স্বচ্ছ পানীৰ দৰে একেবাৰে পনীয়া আৰু চাফা ই মাহটোৰ ভিতৰত যেতিয়াই তেতিয়াই এই যৌন ৰস নিঃসৰণ হ'ব পাৰে আৰু ই এক স্বাভাৱিক দ্বিতীয়তে যদি চাফা পৰিষ্কাৰ আৰু মিউকইড বা হেঙুনীয়া ধৰণৰো যদি আমি যৌন ৰস ওলায় ইও এক স্বাভাৱিক ৰসেই হয় আৰু এই হেঙুনীয়া কেতিয়া হ'ব যেতিয়া আপোনাৰ ডিম্বটোৱে বা অভাৰীটোৱে সক্ষমভাৱে কাম কৰি আছে আৰু ডিম্বাণু উৎপাদনৰ প্ৰক্ৰিয়াটো স্বাভাৱিক গতিত হৈ আছে সেইটোকে ইয়াৰ দ্বাৰা বুজায় যদি আপোনাৰ হেঙুনীয়া ভাৱৰ চাফা যৌন ৰস নিঃসৰণ হয় তৃতীয়তে আমি ক'ব লাগিব যেতিয়া হোৱাইট বা বগা দৈৰ মখাৰ নিচিনা যৌন ৰস ওলায় হোৱাইট ডিচাৰ্জ যিটো আমি সেইটো হোৱাইট ডিচাৰ্জ বা বগা স্ৰাৱ বুলি যিটো কওঁ সেইটো হ'ল আপোনাৰ দৈৰ মখাৰ দৰে ডাঠ বগা চেকুৰিকৈ ওলায় সেইটো হ'ল আপোনাৰ বগা স্ৰাৱ আৰু এইটো কিছুমান জীৱাণুৰ বা বীজাণুৰ আক্ৰমণৰ দ্বাৰা আপোনাৰ যৌনাংগ আক্ৰমিত হ'লে এনেকুৱা ধৰণৰ সিক্ৰেশ্যন বা স্ৰাৱ দেখা দিয়ে পুজমিহলি স্ৰাৱ বা পুজমিহলি যৌন ৰস যদি পুজ বা তাৰমানে আপুনি কেনেকুৱা হিচাপে গম পাব যে এইটো পুজৰ সৃষ্টি হৈছে যদি আপুনি হালধীয়া বা সেউজীয়া মৰণৰ স্ৰাৱ দেখা পায় তাৰমানে কিছুমান বিশেষ জীৱাণুৰ দ্বাৰা আপোনাৰ যৌনাংগ আক্ৰমিত হৈছে আৰু এইবিলাক ক্ষেত্ৰত আপোনালোকৰ ট্ৰিটমেণ্টৰ বা চিকিৎসাজনিত পৰামৰ্শ নিশ্চয় গতিকে আপোনালোকে গম পালে যে স্ৰাৱৰ কেনেকুৱা ধৰণৰ স্ৰাৱ আপোনালোকৰ দেখা দিলে আপোনালোকে চিকিৎসকৰ পৰামৰ্শ আগবঢ়াব বা কেনেকুৱা ধৰণৰ স্ৰাৱ ওলালে আপোনালোকে চিন্তা কৰিবলগীয়া বিষয় নহয় সেইখিনি কথা আপোনালোকে গম পালে আৰু এই বিষয়ে যদি আপোনালোকে বিশদভাৱে জানিব খোজে তলৰ ইনবক্সত আপোনালোকে প্ৰশ্ন কৰিব পাৰে বা মন্তব্য আগবঢ়াব পাৰে আমি মেডিবাৰ্টাৰ জৰিয়তে
তাৰ উত্তৰ দিবলৈ চেষ্টা কৰিম আৰু এই বিষয়ে আপোনালোকে মেডিবাৰ্তাৰ লগতো যোগাযোগ কৰিব যে উপসৰ্গবিহীন স্ৰাৱ আপোনালোকৰ এক স্বাভাৱিক প্ৰক্ৰিয়া, আপোনালোকে চিন্তা কৰিব নালাগে। কিন্তু যেতিয়া আপোনাৰ স্ৰাৱে উপসৰ্গযুক্ত হয়, কিছুমান উপসৰ্গ দেখা দিয়ে স্ৰাৱৰ লগত, যেনেকৈ জনীমুখৰ খুজুৱতি বা জনীমুখৰ জ্বলা পোৰা কৰা, বিষুৱা, লগত তেজ মিহলি স্ৰাৱ, বা আপুনি সম্ভোগৰ সময়ত যদি আপোনাৰ ৰক্তস্ৰাৱ হয়, বা আপোনাৰ পেচাব কৰাৰ সময়তো যদি আপোনাৰ জনীমুখৰ বিষ হয় বা জ্বলা পোৰা হয়, তেনে ক্ষেত্ৰত আপোনালোকে নিশ্চয় চিকিৎসকৰ পৰামৰ্শ আগবঢ়াব। আৰু যেতিয়া ৰক্তজনিত স্ৰাৱ দেখা পায়, আপোনালোকে ৰক্তজনিত বা ৰঙচুৱা বা মুগা বৰণৰ স্ৰাৱে যদি আপোনালোকৰ শৰীৰত দেখা দিয়ে, তেন্তে ই এক বিশেষ ধৰণৰ বেমাৰ, যেনে চাৰ্ভাইকেল কেঞ্চাৰ বা এণ্ডোমেট্ৰিয়েল কেঞ্চাৰ, জৰায়ুৰ কেঞ্চাৰৰ আগজাননী বুলি আমি ধৰি ল'ব পাৰোঁ। গতিকে আপোনালোকে এনেকুৱা ধৰণৰ স্ৰাৱ দেখা পালে আপোনালোকে গাইনকলজিষ্ট বা স্ত্ৰী ৰোগ বিশেষজ্ঞৰ ওচৰলৈকে আহিব আৰু আপোনালোকৰ শৰীৰৰ জননাংগখিনি গোটেইখিনি ভালকৈ পৰীক্ষা কৰিব লাগিব। আৰু এক বিশেষ ধৰণৰ টেষ্ট এটা আছে, অতি সহজ, পেপস্মিয়াৰ টেষ্ট বুলি কয়। এই টেষ্টটো কৰিলে আপুনি আপোনাৰ শৰীৰৰ ভিতৰত, বিশেষকৈ যৌনাংগৰ জৰায়ুৰ ভিতৰত কেনেকুৱা ধৰণৰ বেমাৰে দেখা দিছে তাক, বা বীজাণু বা জীৱাণু আছে যদিও সেয়াও আপুনি গম পাব, বা কেঞ্চাৰ হোৱাৰ আগজননী যদি হয় সেয়াও গম পাব। আৰু সেইমতে আপোনালোকে ট্ৰিটমেণ্ট বা চিকিৎসা কৰাব পাৰিব, যাৰ ফল অতি সুফল পাব পাৰিব। গতিকে আজি ইমানতে আমি আমাৰ আলোচনা শেষ কৰিলোঁ। ধন্যবাদ বাইদেউ। আজি এই আলোচনাৰ পৰা বহুত মানুহ উপকৃত হ'ব বুলি আশা ৰাখিছোঁ। আজি দিনটো যিহেতু দুৰ্গা পূজা হয়, আজি দেৱীৰ অনুষ্ঠানৰ পৰা আমি বহুত কথা শিকিলোঁ আৰু অহা সপ্তাহলৈ আৰু কথা শিকিম। আজিলৈ মই ধঞ্জিতাই বিদায় মাগিছোঁ। ধন্যবাদ।